ধন টকা আকৰ্ষণ আৰু সমৃদ্ধিৰ বাবে আপুনি কি কৰিব? কিছু সহজ সৰল ঘৰুৱা নিয়ম আজি মই ক'বলৈ লৈছোঁ। আপোনাৰ ঘৰলৈ ধন দৌলত আৰু সমৃদ্ধি আকৰ্ষণ কৰিব পাৰিব। ঘৰৰ প্ৰৱেশ দুৱাৰটো পৰিষ্কাৰ আৰু পোহৰযুক্ত কৰি ৰাখিব। এয়া ইতিবাচক শক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ। আলমাৰী বা লকাৰত ধন টকা পইচা ৰাখিব। ধন ভঁৰাল বা লকাৰটো আপুনি দক্ষিণ দিশত স্থাপন কৰিব আৰু ইয়াৰ দুৱাৰ যাতে উত্তৰ দিশে খোলে তাৰ ব্যৱস্থা কৰি দিব। আপোনাৰ লকাৰটো আপোনাৰ যি ঘৰ, এই ঘৰখনৰ ঠিক দক্ষিণ পশ্চিম দিশটোত স্থাপন কৰিব। ভঙা বা পুৰণি বস্তুবোৰ ঘৰৰ পৰা আঁতৰ কৰি দিয়াই ভাল, কাৰণ এইবোৰে নেতিবাচক শক্তি আকৰ্ষণ কৰে। ৰান্ধনী ঘৰতো সঠিক দিশত আপুনি স্থাপন কৰিব। ৰান্ধনী ঘৰটো আপুনি দক্ষিণ পূব দিশত আপুনি স্থাপন কৰিলে অতি উত্তম হয়। তাত এটা বাল্ব জ্বলাই ৰাখিব, শুভ বুলি গণ্য হ'ব। দেৱ দেৱীৰ পূজাৰ ঠাই উত্তৰ পূৰ্ব দিশত হ'ব লাগে আৰু তাত প্ৰতিদিনে পূজা অৰ্চনা কৰিব লাগে আৰু আপুনি ধূপ চাকি সদায় জ্বলাব। ইয়াৰ শুভ ফল আপোনাৰ সকলো সদস্যৰ ওপৰত শুভ প্ৰভাৱ পৰিব। ঘৰৰ ছাদটো যদি আপোনাৰ বাস্তুদোষত থাকে, তেনেহ'লে ছাদতো এটা ডাঙৰ আইনা বা মিৰৰ লগাই থ'ব আৰু মিৰৰটো আপুনি উত্তৰ দিশত লগাব বা উত্তৰ পূব দিশত আপুনি স্থাপন কৰিব। ধাতুৰ বস্তু আপুনি ঘৰৰ প্ৰৱেশ দুৱাৰৰ সন্মুখৰ দুৱাৰত আপুনি যি আপোনাৰ মুখ্য দুৱাৰ তাৰে ওপৰত চৌকাঠৰ ওপৰত আপুনি স্থাপন কৰিব। যিকোনো ধৰক ধাতুৰ বস্তু হিচাপে আপুনি টিলিঙা স্থাপন কৰিব পাৰে বা এটি ৰূপৰ পইচা আপুনি পেৰেক আদিৰ সহায়ে আপুনি তাত স্থাপন কৰিব পাৰে। আৰু উত্তৰ পূব দিশটোত আপুনি গ্ৰাউণ্ড লেভেলত পানীৰ টেংকি এটাৰ ব্যৱস্থা কৰি দিব পাৰে। ইয়াৰ শুভ ফল আপোনাৰ ঘৰৰ সকলো সদস্যৰ ওপৰত পৰিব। ধন্যবাদ।